নমস্কাৰ। মানুহৰ যেতিয়া জণ্ডিছ হয় তেতিয়া বহুত ধৰণৰ উপদেশ দিয়ে যে কণী নাখাবা, মাছ মাংস বন্ধ কৰি দিয়া, গাখীৰ নাখাবা আৰু অকল বইল জাতীয় খাদ্যবোৰ খাবলৈ কৈ দিয়ে। আৰু এনেকুৱা ধৰণৰ খাদ্য যেতিয়া খাই থাকে লাহে লাহে পেচেণ্টজনটো ৰোগীজনটো বহুত বেছি দুৰ্বল হৈয়ে গৈ থাকে শাৰীৰিকভাৱে, কিন্তু মানসিকভাৱে বহুত দুৰ্বল হৈ গৈ থাকে, যাৰ কাৰণে পেচেণ্টক কেতিয়াবা আমি হস্পিটেলত বহুত দিনৰ কাৰণে এডমিট কৰিব লগা হৈ যায়। জণ্ডিছ হ'লে আচলতে কি খাব লাগে আৰু কি খাব নালাগে, তাতকৈ বেছি কেতিয়া খাব লাগে, কেনেকৈ খাব লাগে, মই ডায়েটিচিয়ান চায়নিকা শৰ্মা আজি তাৰে ওপৰত ক'ম। প্ৰথমতে আমি এইটো কথা বুজিব লাগিব যে জণ্ডিছ নিজাকে কোনো ৰোগ নহয়। আমাৰ যেতিয়া লিভাৰৰ লগত জড়িত আমাৰ অন্য কিছুমান বহুত ডাঙৰ প্ৰব্লেম থাকে, বা লিভাৰত আমাৰ চিৰ'চিছ হৈ যায়, বা লিভাৰৰ কেঞ্চাৰ হয়, বা হেপাটাইটিছ হয়, বা লিভাৰৰ যেনেকুৱা ধৰণৰ ডাঙৰ প্ৰব্লেমবোৰ যেতিয়া হৈ যায়, তেতিয়া লিভাৰৰ চেলছবোৰ নেচাৰেলি আমাৰ নিজে নষ্ট হ'ব ধৰে, আৰু তেতিয়া আমাৰ শৰীৰত আমাৰ বিলিৰুবিনটো বাঢ়ি যায়। এতিয়া বিলিৰুবিনটো কি হয়? বিলিৰুবিনটো আমাৰ প্ৰাকৃতিকভাৱে আমাৰ শৰীৰে নিজে আমাৰ লিভাৰৰ পৰা ওলাই পেলাই ফ্লাছ আউট কৰা আমাৰ শৰীৰৰ এটা নেচাৰেল কেপাচিটি আছে, কিন্তু যেতিয়া লিভাৰতে প্ৰব্লেম হৈ যায় তেতিয়া বিলিৰুবিনৰ মাত্ৰাটো বাঢ়ি গৈ থাকে, আৰু সেইটো আপোনালোকে যেতিয়া ব্লাড টেষ্ট কৰে তেতিয়া আমাৰ জণ্ডিছ বুলি কোৱা হয়। নেক্সট জণ্ডিছ হয় যেতিয়া মানুহৰ গল ব্লাডাৰৰ যিটো পাথৰ হয়, বা গল ব্লাডাৰৰ যিটো ডাক্ট হয় বা নলী হয়, বা লিভাৰ আৰু গল ব্লাডাৰৰ যিটো ডাক্ট হয়, তাত ৰাস্তাত যেতিয়া পাথৰ থাকে বা যেতিয়া অবষ্ট্ৰাকশ্যন যেতিয়া থাকে, তেতিয়াও মানুহৰ বিলিৰুবিন লেভেলটো বাঢ়ি গৈ থাকে, কাৰণ লিভাৰৰ পৰা বিলিৰুবিনটো ওলাই যাব নোৱাৰে, তেতিয়া বিলিৰুবিনটো বাঢ়ি গৈ থাকে, ইনফেকশ্যন হৈ যায়, আৰু তেতিয়াও জণ্ডিছ হোৱা বুলি কোৱা যায়। আৰু নেক্সট লগতে জণ্ডিছ বা বিলিৰুবিন তেতিয়াও হাই হয় যেতিয়া মানুহৰ আমাৰ বিশেষকৈ নৰ্থ ইষ্টৰ কিছুমান মানুহৰ তেজৰ কিছুমান ভেৰাইটি থাকে, যেনেকৈ আমাৰ HbE2 বা HbE ডিজিজ, বা থেলাচেমিয়া থাকে, বা গিলবাৰ্ট চিণ্ড্ৰম, বা অন্য কিছুমান জেনেটিক প্ৰব্লেম থাকিব পাৰে, যিবোৰৰ কাৰণে তেজবোৰ আমাৰ তেজ বা ৰেড ব্লাড চেলবোৰ যিবোৰ তেজত থাকে সেইবোৰ নিজে নষ্ট হ'ব ধৰে, যাৰ কাৰণে বিলিৰুবিন লেভেলবোৰ বাঢ়ি গৈ থাকিব, আৰু সেইটোকে জণ্ডিছ বুলি কোৱা হয়। এতিয়া কি খাব লাগে? এতিয়া আমাৰ জণ্ডিছ হওক বা যিকোনো ৰোগ হওক, ভাল হ'ব লাগিলে আমি সঠিক মাত্ৰাত আমি ভাল পৰিমাণত বেছি পৰিমাণত প্ৰ'টিন খাবহে লাগে। আৰু প্ৰ'টিনটো আমাৰ ক'ৰ পৰা আহে? কণীৰ পৰা, গাখীৰৰ পৰা, মাছ মাংসৰ পৰা, দাইলৰ পৰা আহে। দাইলটো চবেই দিয়ে, কিন্তু কমপ্লিট প্ৰ'টিন হ'ব লাগিব। এতিয়া কমপ্লিট প্ৰ'টিনটো আমাৰ ক'ৰ পৰা আহে? আমাৰ কণীৰ পৰা আহে, কিন্তু কণীটো খাব বন্ধ কৰি দিলে আপোনাৰ কমপ্লিট প্ৰ'টিনটো নোপোৱা হৈ যায়। কণীৰ কুহুমটো অকণমান ফেট থকা যায়, সেইকাৰণে বিশেষকৈ যেতিয়া গল ব্লাডাৰ থকা যিটো জণ্ডিছ হয় তেতিয়া ৰেষ্ট্ৰিক্ট কৰিব লাগে। কিন্তু যেতিয়া আপোনালোকৰ জণ্ডিছ হয় তেতিয়াতো চবেই আপোনালোকে অলপ পৰিমাণটো নিজৰ ৰিপৰ্টবোৰ পঢ়িব জানে, তেতিয়া আপোনালোকে লিভাৰ ফাংচন টেষ্ট যিটো থাকে, বিলিৰুবিনৰ মাত্ৰাটো বাঢ়ি গৈ থাকে, SGOT SGPT বাঢ়ি গৈ থাকে, কিন্তু তলৰ পিনে যেতিয়া আপোনালোকে চাব এলবুমিনটো, বিশেষকৈ যেতিয়া চিৰ'চিছৰ পেচেণ্ট হয় বা হেপাটাইটিছ অলপ বেছি হৈ যায়, তেতিয়া এলবুমিনৰ মাত্ৰাটো বহুত কমি যাই থাকে, আৰু তেতিয়া গম পাব যে আপোনালোকে বেছিকৈ প্ৰ'টিন খাবহে লাগিব, বিশেষকৈ এলবুমিনটো থকা প্ৰ'টিন খাব লাগিব। আৰু এলবুমিন ক'ৰ পৰা আহে? আমাৰ কণীৰ যিটো এগ হোৱাইট বা কণীৰ যিটো বগা পাৰ্ট হয়, তাৰ পৰা আমাৰ এলবুমিনটো আমাক লাগে। কিন্তু যদি আপোনালোকে এলবুমিনটো কমি গৈ থাকে আৰু পেচেণ্টৰ যদি পৰিস্থিতি বেছি বেয়া হৈ গৈ থাকে, তেতিয়া যেতিয়া এডমিট কৰে হস্পিটেলত, এলবুমিনটো বঢ়াবৰ কাৰণে বহুত দামী ইনজেকশ্যন দিয়া হয়। কিন্তু সেই পৰিস্থিতিটো অহাৰ আগতে যেতিয়া গম পাব যে লিভাৰৰ প্ৰব্লেম হৈছে, কণীৰ বগাটো বন্ধ কৰিব নালাগে। এতিয়া যেতিয়া জণ্ডিছ থাকে, কেতিয়াবাতো পেচেণ্টৰ অকল জণ্ডিছ নাথাকে, লগতে ডায়েবেটিছ আৰু লগতে চিকেডিও থাকিব পাৰে, কিডনী প্ৰব্লেম থাকিব পাৰে, আৰু বিশেষকৈ ডায়েলাইচিছ কৰা পেচেণ্ট, তেতিয়া ডায়েলাইচিছ কৰা পেচেণ্টৰ প্ৰ'টিনৰ পৰিমাণটো বেলেগ হয়। অকল চিকেডি থকা পেচেণ্টৰ আৰু ডায়েবেটিছৰ পেচেণ্টৰ প্ৰ'টিনৰ ৰিকুৱাৰমেণ্টটো, প্ৰ'টিন কিমান খাব লাগে সেইটো বেলেগ হয়, আৰু অকল জণ্ডিছ থকা পেচেণ্টৰ প্ৰ'টিন ৰিকুৱাৰমেণ্টটো বেলেগ হয়। কিন্তু গোটেইকেইবিধ কণ্ডিশ্যনতে কণীৰ যিটো বগা হয় সেইটো বন্ধ কৰিব নালাগে। কিমান খাব লাগে এইটো আপোনালোকক কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব। আৰু নেক্সট আমাৰ গাখীৰৰ যিটো সৰ থকা বা বেছি ফেটি গাখীৰ যিটো হয়, সেইটোহে আপোনালোকে এভইড কৰিব লাগিব। সৰটো যদি গুচাই দিয়ে আপোনালোকে খাব পাৰে, কিন্তু গাখীৰ যদি হজমে নহয়, জবৰদস্তি কোনোবা এখন ৰেডিমেড যদি ডায়েট প্লেন এখন দিছে, ডায়েট চাৰ্ট এখন দিছে, তাত যদি লিখা আছে যে গাখীৰ খাব লাগে, ইপিনে যদি আপোনাৰ গাখীৰটো হজম নহয়, জবৰদস্তি খাব নালাগে, কণীৰ বগাটো আপোনালোকে হেল্প কৰিব।
নেক্সট মাংসটো মই পাৰ্চনেলি মই নকওঁ কাৰণ মাংসটো আমাৰ বডিটো আমাৰ শৰীৰটো বেছি এচিডিক কৰি দিয়ে আৰু হজম কৰিবলৈ লিভাৰটো বা আমাৰ শৰীৰে বহুত বেছি কাম কৰিব লগা হৈ যায় সেইকাৰণে মাংসটো পাৰিলে এভইড কৰিব লাগে কিন্তু মাছ যিটো চৰ্বি নথকা যিটো মাছ লিন যিটো মাছ হয় সেই মাছটো আপোনালোকে খাব পাৰে কিন্তু ডিপ ফ্ৰাই তেলত যেতিয়া ফ্ৰাই কৰি দিব সেই প্ৰটিনটো বেছি হাৰ্ড হৈ যায় আমাৰ শৰীৰৰ কাৰণে হজম কৰিবৰ কাৰণে সেইকাৰণে মাছটো আপোনালোকে বইল কৰিব পাৰে কিন্তু অন্য খাদ্যবোৰ আপোনালোকে বইল কৰিব নালাগে যেনে আমাৰ দাইল হওক চব্জি হওক কাৰণ এনেই পেচেণ্টৰ ৰুচি নোহোৱা হৈ যায় মুখৰ ৰুচি নাথাকে খাবলৈ মন নাযায় এইফালে ছ'ডিয়ামো কমি যায় যাৰ কাৰণে বহুত বেছি দুৰ্বল হৈ যায় খাবলৈ মন নাযায় অনবৰত মূৰটো পেলাই থাকিব মন যায় সেইকাৰণে আপোনালোকে যিটো দাইল বনায় চব্জি বনায় বা খিচিৰি বনায় অকণমান আপোনালোকে তেল মাৰিব পাৰে অকণমান মিঠাতেল দিলে তাত অকণমান পাঁচফোৰণ দিলে অকণমান জিৰা ধনিয়া গুড়ি আদা নহৰু অকণমান দি পেলাই ভালকৈ তেল মাৰি পেলাই টেষ্টি কৰি দিওঁ বা অকল যদি খিচিৰি বনায় বা যদি অকল চুপেই বনায় চুপতো আপোনালোকে অকল দাইলটোৱে আপোনালোকে নিদিব তাত অকণমান পৰিমাণৰ ভাতো দিব লাগিব কাৰণ বহুত মানুহ মই দেখিছোঁ অকল দাইলৰ চুপটো দিয়ে কিন্তু ভাতো লাগিব কাৰ্বহাইড্ৰেট লাগে যেতিয়া জণ্ডিছ হয় বা যেতিয়া লিভাৰটো এফেক্ট হয় তেতিয়া কাৰ্বহাইড্ৰেটটো লাগেহে ডায়েবেটিছ থাকিলে কেনেকৈ মেনেজ কৰিব লাগে আপোনাৰ কোৱালিফাইড ডায়েটিচিয়ানে বুজাই দিব কিন্তু যেতিয়া আপোনালোকে খিচিৰি বনায় বা ভাতৰ মাৰটো ইউজ কৰে তাত দাইলটো মিক্স কৰি পেলাই ভালকৈ মিক্সিত পিচি দিব বা কণীৰ বগাটো মিক্স কৰি পেলাই মিক্সিত পিচি দিব তেনেকৈ আপোনালোকে বস্তুবোৰ দিব পাৰে কিন্তু একেবাৰে বইল দিব নালাগে তৰকাৰীটো যদি পেচেণ্টে ভালকৈ খাব পৰা অৱস্থাত আছে অকণমান তেল মাৰি দিব আৰু নেক্সট আমাৰ ভাল ফেটটো খুব জৰুৰী হয় মিঠাতেল বা যিটো আমাৰ বাদামৰ তেল সেইবোৰতো অলপ পৰিমাণ ইউজ কৰিলে আপোনাৰ ফেটটো পাব কাৰণ লিভাৰ চেলছবোৰ বা আমাৰ শৰীৰৰ চেলছবোৰ যেতিয়া নষ্ট হৈ যায় ভাল কৰিব লাগিলে চেলছবোৰ ঠিক কৰিব লাগিলে আমাৰ ভাল পৰিমাণৰ ফেটো লাগে কাৰণ আমাৰ চেলছবোৰৰ যিটো কাভাৰিং হয় মেমব্ৰেইন হয় সেইটো ফেট আৰু প্ৰটিনে হয় সেইকাৰণে প্ৰটিন বন্ধ কৰিব নালাগে ফেট বন্ধ কৰিব নালাগে ফেটৰ ভিতৰত ভাল ফেট আমাৰ নম্বৰ 1 যিটো হয় সেইটো হ'ল MCT যিটো নাৰিকলৰ পৰা আহে কিন্তু নাৰিকল বহুত মানুহে এনেকুৱা অৱস্থাত হজম কৰিব নোৱাৰিব পাৰে বা নাৰিকল বেছিকৈ চুবাব নোৱাৰা যদি মানুহ হয় তেতিয়া আপোনালোকৰ পেচেণ্টক যিটো খাদ্য দিয়ে বা দাইল বইল কৰে বা যিটো চব্জি ইউজ কৰে তাতে নাৰিকলৰ টুকুৰা দি দিব পাৰে বইল হৈ গ'লে তাত থকা ফেট আৰু অন্য যিবোৰ নিউট্ৰিয়েণ্টছ থাকে আপোনাৰ দাইলত আহি যাব বা চব্জিত আহি যাব বা খিচিৰিত আহি যাব তেনেকৈ নাৰিকলৰ যিটো থকা যিটো ভাল ফেট হয় MCT হয় সেইটো পাই থাকিব নেক্সট হ'ল আমাৰ ঘি বহুতে বেয়া বুলি ভাবে পেকেটৰ বা মাৰ্কেটৰ যিবোৰ ঘি হয় সেইবোৰ বেয়া হয় কাৰণ সেইবোৰ বেছিকৈ কমাৰ্চিয়েল লেভেলত বনোৱা যায় কিন্তু যদি ঘিটো নেচাৰেলি গাখীৰৰ পৰা যিটো দৈ কৰা যায় দৈৰ পৰা যিটো মাখন বনোৱা যায় আৰু সেই মাখনটো লাহে লাহে যদি হিট কৰি পেলাই প্ৰপাৰ যিটো ঘি বা ঘৃতম বনোৱা যায় সেইটো যদি অকণমান দি দিয়ে এটা ভাল চেণ্টো আহে ভাল এটা গোন্ধাব পেচেণ্টৰ খাবলৈ ৰুচিও আহিব পাৰে আৰু লগতে ভাল ফেটটো পাব নেক্সট 3 নম্বৰ ভাল ফেটটো হ'ল ফিছ অইল ওমেগা 3 ফেটি আছে যিটো মাছৰ তেল হয় আমাৰ নৰ্মেল মাছত নাথাকে সাগৰৰ মাছত থাকে কিন্তু ওমেগা 3 যিটো কেপচুল হয় সেইটো আপোনালোকে কিনিব লাগিব অনলাইন বা ফাৰ্মাচীৰ পৰা কিনিব কিন্তু ফাৰ্মাচীত আপোনালোকে চাই পেলাই কিনিব লাগিব বেছিভাগ ওমেগা এডাল্টেৰেটেড হয় তাত ইথাইলিন ইষ্টাৰ্ছ থাকে বা ৰিফাইন তেল মিক্স থাকে বা টেষ্ট নকৰা বা হেভি মেটেলছৰ তাত থাকে সেইকাৰণে ভাল ব্ৰেণ্ডৰহে আপোনালোকে ওমেগা কিনিব আৰু যদি কি ব্ৰেণ্ডৰ ওমেগা কিনিব লাগে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত সুধিব বা পাৰ্চনেলি হোৱাটছএপত মেছেজ কৰি সুধিব পাৰে নেক্সট বস্তুটো হ'ল আমাৰ ভিটামিন চি চবেই জানে যে ফল মূলৰ পৰা আহে কিন্তু অকল যে টেঙা হ'লে যে ফল মূলটোত ভিটামিন চি বেছি থাকিব তেনেকুৱা নহয় মৌচুমী বেদনা দিব লাগে কিন্তু তাৰ লগতে চবতকৈ বেছি ভিটামিন চি থাকে আমাৰ আমলখিত আজিকালি অসমতো ডাঙৰ চাইজৰ যিটো আমলখি পোৱা যায় সেইটো পোৱা যায় আৰু তাত বহুত বেছি পৰিমাণৰ ভিটামিন চি থাকে তাৰে ৰস হওক বা পেচেণ্টে যদি তাৰে চাটনিটো যদি খাই যায় আপোনালোকে যদি বটি পেলাই দি দিয়ে ভাতৰ লগত খাবৰ কাৰণে সেইটো যদি অলপ পৰিমাণৰ খায় ভিটামিন চিটো পাবই লগতে খাদ্যত থকা আইৰণটো ভিটামিন চিয়ে এবজৰ্ব কৰিবলৈ সহায় কৰে চ' ভিটামিন চিটো আপোনালোকে এৰি নিদিব কিন্তু অকল যে টেঙা জাতীয় বস্তু খালে ভিটামিন চি পাব তেনেকুৱা নহয় আপেল বা মধুৰিআম বা নাচপতি বা অমিতা এইবোৰতো মিঠা হ'লেও অলপ কম বেছি পৰিমাণে এইবোৰ ফল মূলতো ভিটামিন চিটো পোৱা যায় আৰু অন্য ভিটামিনছ মিনাৰেলছবোৰো পাই থাকিব নেক্সট হ'ল হালধিটো আমাৰ বহুত মানুহে ভাবে যে জণ্ডিছ হ'লে যিহেতু হালধীয়া হৈ যায় ৰোগীজন হালধিটো বন্ধ কৰিব লাগে এনেকুৱা নহয় হালধি বেয়া হ'ব যদিহে হালধিটো আপোনাৰ পেকেটৰ হয় আৰু পিয়ৰ নহয় কিন্তু যদি আপোনালোকৰ পিয়ৰ ভাল কোৱালিটি যদি নেচাৰেল যদি পিয়ৰ কেঁচা
কেঁচা হালধিটো পোৱা যায় সেইটো আপোনালোকে গুড়ি কৰি ইউজ কৰিব পাৰে বা কেঁচা হিচাপে কেঁচা ৰুকি পেলাই বা বটি পেলাই আপোনালোকে খাদ্যত ইউজ কৰিব পাৰে কিন্তু হালধি নিজাকে আমাৰ শৰীৰত এবজৰ্ব হ'ব নোৱাৰে সেই এবজৰ্ব নহ'লেহে আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে কিন্তু সেই হালধিটো ভালকৈ আমাৰ শৰীৰত এবজৰ্ব হ'ব লাগিলে অলপ পৰিমাণত জালুক লাগে সেইকাৰণে বেছি জ্বলা নোহোৱাকৈ অলপ 2-3টা জালুকৰ গুটি আপোনালোকে দাইলত বা খিচিৰিত দিব পাৰে যাতে হালধিটো যিটো কুৰকুমিন হয় সেইটো যাতে আপোনাৰ শৰীৰত ভালকৈ এবজৰ্ব হৈ যায় আৰু আপোনালোকৰ ৰিকভাৰী বা ভাল হোৱা বা হিলিংটো বেছি ফাষ্ট হৈ যায় এয়াই হ'ল আমাৰ জণ্ডিছৰ ওপৰত মাত্ৰ কেইটামান খাদ্যৰ ওপৰতহে ক'লোঁ কিন্তু আমিতো বহুত ধৰণৰ বস্তু খাওঁ বহুত ধৰণৰ বস্তু ঘৰত বনোৱা হয় তো আমাৰ সেইবোৰ বস্তুৰ ভিতৰত কি খাব লাগে কেনেকৈ খাব লাগে কিমান পৰিমাণত খাব লাগে আৰু আপোনাৰ ফেমিলি মেম্বাৰ্ছক বা আপোনাৰ ৰান্ধনীগৰাকী কেনেকৈ বুজাব লাগে এইবোৰ চব এগৰাকী ডায়েটিচিয়ানে কৰে ডায়েটিচিয়ানৰ কামটো অকল এইটো নহয় যে এখন আপোনাৰ ডায়েট চাৰ্ট দিলে কি খাব কি নাখাব তেনেকুৱা নহয় কেনেকুৱা পৰিস্থিতিত কেনেকুৱা ধৰণৰ আপোনাৰ ৰিপৰ্টছ আহিছে আপোনাৰ শৰীৰৰ যিটো নিউট্ৰিশ্যন ষ্টেটাছ হয় আপুনি কিমান দুৰ্বল হয় বা আগৰ পৰা আপোনাৰ কেনেকুৱা ধৰণৰ এটা হিষ্ট্ৰী আছে এইবোৰ চব চাই মেলি পেলাইহে এগৰাকী ডায়েটিচিয়ানে আপোনাক ভালকৈ বুজায় যে ৰাতিপুৱাৰ পৰা ৰাতিলৈ কিমান পৰিমাণৰ কেনেকুৱা ধৰণৰ বস্তু খাব লাগে কি খাব কি নাখাব এইটো ডায়েটিচিয়ানৰ কাম নহয় এগৰাকী ভাল ডায়েটিচিয়ান কোৱালিফাইড ডায়েটিচিয়ানৰ কনচালটেশ্যন 1 ঘণ্টাৰ পৰা 1.5 ঘণ্টা লাগে সেইকাৰণে যেতিয়া খাদ্যৰ কথা থাকে জণ্ডিছ থাকে আৰু অকল যদি জণ্ডিছ থাকে তো সোনকালে ভাল হৈ যাব কিন্তু জণ্ডিছৰ লগত যদি বেলেগ কমপ্লিকেশ্যন থাকে বা ডায়েবেটিছ আছে চিকেডি আছে বা যদি একেবাৰে আপোনালোকৰ যদি কোনো আইডিয়া নাই তেতিয়া আপোনালোকে নিশ্চয় এগৰাকী কোৱালিফাইড ডায়েটিচিয়ানক কনচাল্ট কৰিব আৰু সেইমতেহে আপোনালোকে নিজৰ ডায়েটখন ফ'ল' কৰিলে ৰিকভাৰীটো সোনকালে হ'ব বা সোনকালে আপোনালোকে ভাল পাব আৰু সুস্থ হৈ যাব আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক নিশ্চয় সহায় কৰিব সকলোৰে লগত শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ